হেল্ল' বন্ধুসকল, মোৰ জীৱনৰ ৰং A to Z চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকক দেখুৱাম Ns200 ফাৰ্ষ্ট ছাৰ্ভিচিং। ফাৰ্ষ্ট যি ছাৰ্ভিচিং 500 নহ'লে 700ৰ ভিতৰত কৰিব লাগে। আৰু তাতে কিছুমানে আকৌ কি কৰে 1000, 1200, 1300 ইমানখিনিলৈকে চলাই দিয়ে। আচলতে কি হ'ল, যিটো সীমা বান্ধি দিছে সিমানটোত কৰালে ভাল, কাৰণ নিজৰে গাড়ীখন ভাল হৈ থাকিব। সেইকাৰণে টাইমত কৰক আৰু গাড়ীখন ভালে ৰাখক। প্ৰথমে মই যিখিনি বেয়া মবিল, যিখিনি পেলনীয়া, সেইখিনি প্ৰথমতে উলিওৱাৰ পিছত প্ৰথমতে জেগাটো চাফা কৰি লৈছোঁ। তাৰপিছত চাফ কৰিম, চাফ কৰাৰ পিছত নতুন মবিল ভৰাম। অইল ফিল্টাৰ যিখন ঢাকনত লাগি আছে অ'ৰিং, সেইটো চেঞ্জ কৰিব লাগিব। আৰু লগতে অইল ফিল্টাৰটো চেঞ্জ কৰিব লাগিব। ইয়াত লাগি থকা ফিল্টাৰটো লেতেৰা হ'ল বন্ধু, আৰু এইটো চেঞ্জ কৰিবই লাগে। এইটো নতুন লগোৱা হ'ব। আৰু লগতে ঢাকনখনত লাগি থকা অ'ৰিং।